ছাত্ৰসকল পেৰেণ্টছ টিচিঙৰ অন্য এটা ভিডিঅ'লৈ তোমালোকক স্বাগতম জনালোঁ। আজিৰ ভিডিঅ'টিত তোমালোকক নগাঁও জিলাত অনুষ্ঠিত হৈ যোৱা প্ৰি ফাইনেল এছেছমেণ্ট এক্সাম 2021-22 অৰ্থাৎ ক্লাছ 10ৰ টেষ্ট পৰীক্ষাৰ অসমীয়াৰ প্ৰশ্নকাকতখন তোমালোকক বুজাই দিম। স্কিপ নকৰাকৈ ভিডিঅ'টো মনোযোগেৰে শুনিবা। এতিয়া চাবা, তলৰ যিকোনো দুটা প্ৰশ্নৰ অতি চমু উত্তৰ লিখা। ইয়াত নম্বৰ আছে 1 মাৰ্কছ আছে। কটো চাবা, পেণ্ডুকণা মানে কি? নেক্সট, কোনটো যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি? আধুনিক অসমীয়া সাহিত্যৰ বুৰঞ্জী গ্ৰন্থৰ ৰচক কোন? এবাৰ 2 নম্বৰ প্ৰশ্ন এটা চাবা তোমালোকে, তলৰ যিকোনো দুটা প্ৰশ্নৰ অতি চমু উত্তৰ লিখা। কুঁৱলীয়ে প্ৰথমে কালৈ ইমেইল কৰিছিল? ডক্টৰ প্ৰণমী দত্তই কি বিষয়ত গৱেষণা কৰি PhD ডিগ্ৰী লাভ কৰিছিল? কোনে কুঁৱলীৰ কম্পিউটাৰটোক এণ্টিভাইৰাছ ছফ্টৱেৰ অন্তৰ্ভুক্ত কৰিছিল? নেক্সট 3 নম্বৰ প্ৰশ্ন এটা চাবা তোমালোকে, তলৰ যিকোনো দুটা প্ৰশ্নৰ চমু উত্তৰ লিখা। অজন্তাৰ ছবিঘৰত কি কি ভাৱবস্তু প্ৰকাশ কৰিছে? বৰ্তমান প্ৰচলিত শিক্ষাৰ দোষ কি কি? উত্তৰ ভাৰতীয় ভাস্কৰ্যৰ বিশেষত্ব কি? চমুকৈ লিখা। 4 নম্বৰ প্ৰশ্নকেইটা চাবা তোমালোকে, তলৰ যিকোনো তিনিটা প্ৰশ্নৰ চমু উত্তৰ লিখা। ভাইৰাছে কম্পিউটাৰ এটাৰ কেনেদৰে বিজুতি ঘটাব পাৰে? কুঁৱলীয়ে কিদৰে মাক দেউতাকৰ সমস্যা নিমিষতে সমাধান কৰিছিল? কুঁৱলীয়ে ইমেইলৰ জৰিয়তে বান্ধৱীসকলৰ পৰা কি কি কথা জানিব পাৰিলে? নেক্সট 5 নম্বৰ প্ৰশ্ন এটা চাবা তোমালোকে, তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা। নম্বৰ আছে 3 মাৰ্কছ আছে। পুৰণি ভাৰত বুৰঞ্জী যেনেকৈ অভিযানৰ বুৰঞ্জী তেনেকৈ সমন্বয়ৰো বুৰঞ্জী বুজাই লিখিব দিছে। নেক্সট চাবা, উদৰ 7 পুৰুষ মৰিল কেঁচা মাছ খাই, বান্দৰৰ 7 পুৰুষ মৰিল ডাল কোবাই। লেখকে উক্ত নীতি বচনটো ছাত্ৰ জীৱন আৰু সমাজ সেৱা পাঠটোৰ কি অৰ্থত উল্লেখ কৰিছে বুজাই লিখা। 3 মাৰ্কছ আছে। 6 নম্বৰকেইটা চাবা, তলৰ যিকোনো এচৰ ব্যাখ্যা কৰা। 4 নম্বৰ আছে। সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ। গাঁও একেধাৰে নগৰৰ জনক জননী। ব্যাখ্যা কৰিব দিছে তোমালোক, প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰিব দিছে। তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা। 4 নম্বৰ আছে। ইণ্টাৰনেটৰ অত্যাধিক ব্যৱহাৰে ছাত্ৰ ছাত্ৰীৰ জীৱনত কেনে প্ৰভাৱ পেলাব পাৰে? পাঠৰ আলমত বুজাই লিখা। ইণ্টাৰনেটৰ তিতা মিঠা গল্পটোৰ নামকৰণ সম্পৰ্কে বিচাৰ কৰা, সাৰ্থকতা বিচাৰ কৰা। তলৰ যিকোনো এটা প্ৰশ্নৰ অতি চমু উত্তৰ লিখা। ইয়াতে নম্বৰ আছে 1 নম্বৰ আছে। মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি? মুমিন শব্দৰ অৰ্থ কি? এটা প্ৰশ্নৰ উত্তৰ লিখিলেই হ'ল। নেক্সট চাবা, তলৰ যিকোনো এটা প্ৰশ্নৰ অতি চমু উত্তৰ লিখা। অসমৰ স্বৰ্গদেৱে কিহৰে দেউল সাজিছিল? ছৈয়দ আব্দুল মালিকে কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? নেক্সট চাবা, 10 নম্বৰ, তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা। ব্ৰজাৱলী ভাষাৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা। জিকিৰ কাক বোলে? জিকিৰ শব্দটো কি শব্দৰ পৰা ওলাইছে? উত্তৰ লিখা। সশস্ত্ৰ বয়নে যাৰ নাপন্ত সীমা, অধমে জানেবো কেনে তোমাৰ মহিমা। অন্তৰ্নিহিত অৰ্থটি বুজাই লিখা। নাইবা দেওমাৰী পাৰ হৈ জীৱই আছে চাই, দেওমাৰী পাৰ হৈ জীৱই কি কি চাই আছে বুজাই লিখিব দিছে। নেক্সট চাবা, উত্তৰ লিখা। অসমৰ পুৰুষ নাৰীয়ে কেনেদৰে বনলৈ ওলাই আহিছিল নিজৰ ভাষাৰে লিখা। নম্বৰ আছে 3 মাৰ্কছ আছে। 3 নম্বৰ আছে। নাইবা জীয়াই থাকোঁতে মই অসমৰে অসমীয়া কথাষাৰিৰ তাৎপৰ্য বুজাই লিখা। নেক্সট চাবা, তলৰ যিকোনো এটা ব্যাখ্যা কৰিব দিছে। কৃপাৰ সাগৰ কৃপা কৰা একবাৰ, কাতৰ কৰিয়া লৈলো শৰণ তোমাৰ। কথাষাৰ ব্যাখ্যা কৰা। মক্কাৰ দুৱাৰত চাহাবৰ ত্ৰিবেণীৰ হাত, বেহাব নোৱাৰো তাত মায়াই ভেটে বাট। ব্যাখ্যা কৰিব লাগে। নেক্সট চাবা, তলৰ যিকোনো এটা কবিতাৰ মূলভাৱ লিখা।
মই অসমীয়া জিকিৰ মই অসমীয়াৰ জিকিৰ কবিতাটোৰ মূলভাৱ লিখিব দিছে তলত দিয়া যিকোনো এটাৰ ব্যাস বাক্য সহ সমাসৰ নাম লিখা শতাব্দী মৌচাক নেক্সট চাবা খটো তলত দিয়া যিকোনো এটা শব্দৰ সন্ধি ভাঙা ভাবুক যদ্যপি নেক্সট চাবা তলৰ যিকোনো এটা শব্দৰ বিপৰীতাৰ্থক শব্দ লিখা ক্ষয় দ্ৰুত তলৰ যিকোনো এটা শব্দত কি প্ৰত্যয় লগ লাগিছে ভাঙি দেখুওৱা ভাৱৰীয়া আৰু শাৰদীয় নিৰ্দেশ অনুসৰি তলৰ যিকোনো এটা বাক্য পৰিৱৰ্তন কৰা সি আহিলে মই যাম জটিল বাক্যলৈ নিব দিছে এইটো যাৰ মন শুদ্ধ তেওঁ ধনী হ'লেও ভিখাৰীৰ নিচিনা সৰল বাক্যলৈ নিব দিছে নেক্সট চাবা এটা শব্দত প্ৰকাশ কৰিব দিছে দুবছৰত গাখীৰ দিয়া গাই যাক পুৰিব নোৱাৰি নট্যবিধি নাইবা সত্যবিধিৰ দুটা নিয়ম লিখি উদাহৰণ দিয়া 2 মাৰ্কছ আছে তলৰ যিকোনো দুটাৰ অৰ্থ প্ৰকাশ হোৱাকৈ একোটাকৈ বাক্য ৰচনা কৰা 19ত বা বলা ডলাৰ বগৰী আচলৰ ধন নেক্সট চাবা তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখিব দিছে ইয়াৰ পৰা ভাৱ সম্প্ৰসাৰণ কৰিব দিছে ৰাইজে নখ জোকাৰিলে নৈ বৈ নেক্সট চাবা তোমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ পুথিভঁৰালৰ অভাৱৰ বাবে কি সুবিধা তাক জনাই তোমাৰ বিদ্যালয়ৰ প্ৰধানলৈ এখন আবেদন লিখা কটো চাবা তুমি বাস কৰা অঞ্চলত বিদ্যুতৰ নাটনি দেখুৱাই বিভাগীয় কৰ্তৃপক্ষৰ দৃষ্টি আকৰ্ষণ কৰি স্থানীয় বাতৰি কাকতৰ সম্পাদকলৈ এখন আবেদন যুগুত কৰা নেক্সট তলত দিয়া যিকোনো এটা বিষয়ৰ ওপৰত এখনি ৰচনা লিখা দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ ইয়াতে কি লিখিব লাগিব আৰম্ভণি লিখিব লাগিব দৈনন্দিন জীৱনত আৰু বিজ্ঞানৰ ক্ষতিকাৰক দিশ সামৰণি নেক্সট চাবা তোমাৰ প্ৰিয় গ্ৰন্থ আৰম্ভণি আছে গ্ৰন্থৰ বিষয়বস্তু ভাল লগাৰ কাৰণ গখন হ'ল বিশ্বখ্ৰাসৰ সৃষ্টি কৰা মহামাৰী কৰোণা এই তিনিখন ৰচনাৰ পৰা তোমালোকে যিকোনো এখন ৰচনা লিখিলেই হ'ল 18 নম্বৰটো চাবা তলৰ যিকোনো দুটা প্ৰশ্নৰ অতি চমু উত্তৰ লিখা ভাষিক দিশৰ পৰা তিৱাসকল কোনটো থালৰ লোক নেক্সট চাবা দেউৰীসকল কি ধৰ্মৰ বিশ্বাসী ভাৰতীয় ইতিহাস কি মীমাংসা গ্ৰন্থখনৰ ৰচক কোন ভাৰতীয় ইতিহাস কি মীমাংসা গ্ৰন্থখনৰ ৰচক কোন সুধিছে বড়োসকলৰ শ্ৰেষ্ঠ দেৱতাজনৰ নাম কি মটক শব্দৰ অৰ্থ লিখা মৰাণসকলৰ ঐতিহাসিক যুগৰ অন্তিমজন ৰজাৰ নাম কি আছিল মিচিংসকলৰ জাতীয় উৎসৱটোৰ নাম কি মণিপুৰীসকলৰ নিজস্ব লিপিটোৰ নাম কি ডিমাচা ভাষাত সোণোৱাল মানে কি হাজংসকলৰ মূল জীৱিকা কি বড়োসকলৰ প্ৰধান পূজাটোৰ নাম লিখা মথুৰা নাথ বুঢ়া আটা কোন আছিল কৰণ উৎসৱটি কোন জনগোষ্ঠীৰ লগত জড়িত নেক্সট চাবা বৈচিত্ৰ্যময় অসম নামৰ দুটা পাঠত তোমাৰ পাঠ্যক্ৰমত সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ নাম সমূহ পৰিচয় দাঙি ধৰা নেক্সট চাবা ইয়াত নম্বৰ আছে 2 নম্বৰকৈ আছে দুটাত 4 নম্বৰ আছে বৈচিত্ৰ্যময় অসম নামৰ দুটা পাঠত তোমাৰ পাঠ্যক্ৰমত সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ বিশেষভাৱে বৰঙণি যোগোৱা একোজনকৈ ব্যক্তিৰ বিষয়ে চমুকৈ লিখা এইবাৰ বিভাগটো চাবা তোমালোকে তলৰ যিকোনো দুটা প্ৰশ্নৰ উত্তৰ লিখা চাণক্য ৰচিত বিশ্ববিখ্যাত গ্ৰন্থখনৰ নাম কি আছিল কি আৰ্য শিক্ষাৰ কলাবিদ্যা কিমানটা খ্ৰীষ্টীয় কিমান শতাব্দীত ধৰ্মপাল ৰজাই ৰাজত্ব কৰিছিল নেক্সট চাবা তলৰ যিকোনো দুটাৰ প্ৰশ্নৰ চমু উত্তৰ লিখা উদান্তপুৰী বিশ্ববিদ্যালয়ৰ কি সম্পদ কোনে কেতিয়া ধ্বংস কৰিছিল পাণিনিৰ এটা চমু পৰিচয় দিয়া কোনখন বিশ্ববিদ্যালয়ত
অধ্যয়ন কৰা কোনজন চীনা ছাত্ৰক কোনজন কামৰূপৰ ৰজাই নিজ ৰাজ্যলৈ নিমন্ত্ৰণ কৰিছিল? নেক্সট চাবা, তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা। আজিকালিৰ শিক্ষাৰ লগত প্ৰাচীন কালৰ ভাৰতৰ শিক্ষাৰ মূল পাৰ্থক্যসমূহ আলোচনা কৰা। তক্ষশিলা বিশ্ববিদ্যালয়ৰ বিষয়ে এটি চমুটকা লিখা। নেক্সট চাবা, তলৰ যিকোনো এটা প্ৰশ্নৰ অতি চমু উত্তৰ লিখা। শ্ৰীকৃষ্ণৰ প্ৰকৃত মাতৃ কোন? শ্ৰীধৰ কন্দলীৰ কানাড় চাতুৰী কবিতাটোৰ কোনখন পুথিৰ পৰা লোৱা হৈছে? চমু উত্তৰ লিখা। বিষ্ণুৰ পঞ্চম অৱতাৰ কি? এই ৰূপৰে বিষ্ণুৱে কি কাৰ্য কৰিছিল লিখা। নাইবা মোহিনী স্বৰূপ অমৃত পিয়ালো সাধিলো দেৱৰ কাম। কোনে মোহিনী ৰূপ ধাৰণ কৰি কাক অমৃত খুৱাই দেৱতাৰ কাৰ্য সাধন কৰিছিল লিখা। নম্বৰ আছে 2 মাৰ্কছ আছে। নেক্সট চাবা, তলৰ যিকোনো দুটা প্ৰশ্নৰ উত্তৰ লিখা। কথা কহন্তে ক্ৰন্দন আশয় যত অপমান পাওঁ। ইয়াত কোনে কি অপমান পোৱাৰ কথা কৈছে বুজাই লিখা। শ্ৰীকৃষ্ণই বিভিন্ন সময়ত কি কি অৱতাৰ ধাৰণ কৰি কেনে কাৰ্য সাধন কৰিছিল পাঠৰ সহায়ত বৰ্ণনা কৰা। নেক্সট চাবা, ঘাটতে পটতে বেটাৰী বান্ধন্তে ধনত লাগিব জুই। ইয়াত কোনে কি জুই লাগিব বুলি কৈছে বুজাই লিখা। নেক্সট চাবা, তলৰ যিকোনো তিনিটা শব্দৰ আধুনিক ৰূপ লিখা। তবকখনে খুটীয়া খাৰলি সুমৰন্তে এইকেইটাৰ আধুনিক ৰূপ লিখিব লাগে। নেক্সট চাবা, তলৰ যিকোনো দুটা বাক্য শুদ্ধকৈ লিখা। তুমি ভাত বনাব জানানে? মই কালি তেজপুৰ যাম, তোমালোক আটাইবিলাক আহা। নেক্সট, তলৰ যিকোনো দুটা শব্দৰ একোটাকৈ সমাৰ্থক শব্দ লিখা। কুসুম, নিপুণ, যামিনী। ছাত্ৰ ছাত্ৰীসকল, এইখন নগাঁও অনুষ্ঠিত হোৱা অসমীয়াৰ ক আৰু খ বিভাগৰ প্ৰশ্নখিনি তোমালোকক বুজাই দিলোঁ। তোমালোকে নিশ্চয় বুজি পাইছা আৰু তোমালোকে মোৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। ধন্যবাদ।